কাৰ্বি আংলং জিলাৰ বাবে এটা অতি আনন্দৰ দিন। প্ৰায় 1 কিলোমিটাৰ 200 মিটাৰৰ সুন্দৰ উৰণীয়া সেতু এখন ডিফু টাউনত আজি উদ্বোধন হ'ল। ডিফু টাউনত যান-জঁট বহু পৰিমাণে কমি যাব। প্ৰায় 228 কোটি টকা আমি এই ফ্লাইঅভাৰখনৰ বাবে খৰচ কৰিছোঁ। কাৰ্বি আংলঙত ষ্টেট অফ আৰ্ট কেঞ্চাৰ হস্পিটেলৰ আজি উদ্বোধন হ'ল, য'ত লাইনেক মেচিন, পেট চিটিৰ দৰে দুৰ্লভ ইকুইপমেণ্টটো ইয়াত আজি সংস্থাপিত কৰা হৈছে। মই নাভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল বা পূৰ্বাঞ্চলৰ কোনোবা জিলাত ইমান ডাঙৰ সুবিধা আছে। প্ৰায় 270 কোটি টকা খৰচ কৰি আজি আমি ডিফু কেঞ্চাৰ চেণ্টাৰ ইনগ্ৰেট কৰিলোঁ। ডিফু কেঞ্চাৰ চেণ্টাৰত খুব সোনকালে আমি BSc নাৰ্ছিং কোৰ্ছো আৰম্ভ কৰিলোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে, অসমৰ ফাৰ্ষ্ট সৈনিক স্কুল গোৱালপাৰা জিলাত আছিল মৰনৈ। আজি ছেকেণ্ড সৈনিক স্কুল 300 ক্ৰ'ৰ্ছ খৰচ কৰি আমি ডিফুত বা কাৰ্বি আংলং জিলাত নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। খেৰণিৰ পৰা জিৰিকিন্দাং, ডিফুৰ পৰা ধনচিৰি, ডংকামংকাৰ পৰা কুঠৰিলৈ যিবিলাক ৰাস্তা কেতিয়াবা হ'ব বুলি আমি ভাবিবও পৰা নাছিলোঁ, আজি তাৰো উদ্বোধন হ'ল। প্ৰায় 1000 কোটি টকাৰ সমপৰিমাণৰ উন্নয়নমূলক কাম আজি কাৰ্বি আংলঙত হ'ল। মই কাৰ্বি আংলঙৰ ৰাইজক অভিনন্দন জনাইছোঁ। কুকি উগ্ৰপন্থী সংগঠনক 13 তাৰিখে মই আলোচনাৰ কাৰণে মাতিছোঁ আৰু তেওঁলোকৰ লগত আমাৰ চিজফায়াৰ আছে। একৰ্ড কৰাৰ কাৰণে কিছু টেকনিকেল ইছ্যু আছে। 13 तारीखे मैं आलोचना करूँ। आज हमारे डिफू में एक नया कैंसर उद्घाटन हुए। ये सेंटर में लाइनेक, MRI, पेट सिटी जैसा आधुनिक इक्विपमेंट्स, मशीन रहेगा। लोगों को गुवाहाटी या कलकत्ता जाने का ज़रूरत नहीं होगा कैंसर ट्रीटमेंट के लिए। एक नया फ्लाईओवर का भी उद्घाटन हुआ और असम का सेकेंड सैनिक स्कूल निर्माण के लिए भी कार्बी आंलॉग में आज हम लोग शिलान्यास किया। कार्बी आंलॉग जिला के लिए आज एक बहुत बड़ा दिन है। मैं कार्बी आंलॉग वासियों को बहुत बहुत धन्यवाद और अभिनंदन देता हूँ। 13 तारीख को प्रधानमंत्री आएगा। प्रधानमंत्री जी का कार्यक्रम है। कल मैं गुवाहाटी में बोल चुका हूँ, पूरा डिटेल्स। सर कैंसर हॉस्पिटल प्रतिबाद करा विषय की सर कार्बি आंलॉग ऑर्गेनाइजेशने प्रतिबाद करा যদি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড প্ৰতিবাদ যেতিয়া পাহৰিব তেতিয়া ডেভেলপমেণ্ট হ'ব। থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড লাগে নে কেঞ্চাৰ ট্ৰিটমেণ্ট লাগে? যদি আন্দোলন কৰে ইয়াৰ পৰা ভাগি যাব। গতিকে আমি যেনেকৈ অসমত আন্দোলন বন্ধ কৰিছোঁ, কাৰ্বি আংলঙতো এই বস্তুটো বন্ধ হ'ব লাগিব। কাৰ্বি আংলঙত মেডিকেল কলেজ হৈছে, ইয়াত ডাক্তৰ হ'ব লাগে, নাৰ্ছ হ'ব লাগে, ইয়াতেতো ইয়াৰ মানুহে কাম কৰিব। কিন্তু যদি এইবিলাক হৈছে লেফটিছ ইছ্যু, কিবা এটা ভাল কাম হ'লে তাত বেলেগ এটা পাক লগাই দিয়া। এইবিলাক কৰিলে কাৰ্বি আংলঙৰ মানুহে ক'ত যাব লাগিব? গুৱাহাটীত ট্ৰিটমেণ্ট ল'ব যাব লাগিব, 2 লাখ টকা খৰচ কৰিব লাগিব, হয় নহয়? গতিকে কাৰ্বি আংলঙত 700 কেঞ্চাৰ পেচেণ্ট আছে। আজি আমি তেওঁলোকৰ কথাহে চিন্তা কৰিব লাগিব। নাই, তেখেতক প্ৰতিবাদ কৰাটো ভাল নহয়, আৰু মই প্ৰতিবাদ ভাল নাপাওঁ, এইটো আপোনালোকে জানে। 100% হওক, কিন্তু প্ৰতিবাদ বস্তুটো মই ভাল নাপাওঁ, আৰু সেইটো নাই হোৱা কাৰণে অসমত আজি ইমান ডেভেলপ হৈছে। এইবিলাক কাঠাৰ ষ্টাইল হয়, আৰু এইটো ষ্টাইলত আমি নাথাকোঁ। ঠিক আছে, মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই। যদি এইবিলাক হৈ থাকে, কোনো ইনষ্টিটিউট নাহিব, এনেই মানুহে ইয়াত কাম পাব। কোনে গুৱাহাটীৰ পৰা ইয়াত কাম কৰিব আহিব? ইয়াৰ মানুহে কাম পাব। মানুহেতো গুৱাহাটীত ইমান হস্পিটেল হৈছে, মানুহেতো গুৱাহাটীতে কাম কৰিব, তাৰ পৰাতো নাহে। কিন্তু অংকলজিষ্টটো বনাব লাগিব।
হয় নহয় সেইকাৰণে এইবিলাক আগত MLৰ দিনত কাঠাৰৰ দিনত যিবিলাক আন্দোলন আছিল সেইবিলাক বন্ধ কৰিব লাগিব যদি আমি কাৰ্বি আংলঙক ডেভেলপ কৰাব আজি তেখেতৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ তেখেত আমাৰ সকলোৰে পূজনীয় আছিলে মই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ স্যাৰ শ্ৰীৰামপুৰ তিনিআলিত মানে সেই যিখন আপোনাৰ ফৰলেনটো আজিলৈকে 3টা বছৰ ধৰি তাত গোটেই ধূলি আৰু স্যাৰ LP স্কুল আছে তাত চাৰ্জো আছে LP স্কুল মিড ডে মিল ল'ৰা ছোৱালীবিলাকে ধূলি খাই অৱস্থা নাই স্যাৰ কথা কওঁ ধূলিলৈকে মুখ্যমন্ত্ৰীয়েতো চাব নোৱাৰে আপুনি স্থানীয় সমস্যা আছে আপোনালোকে আলোচনা কৰি ল'ব কিন্তু এজন মুখ্যমন্ত্ৰীৰ কাৰণে কোন জেগাত ধূলি হৈছে ইমানলৈকে চোৱাৰ কাৰণে মোক 100টামান চকু লাগিব 200খনমান হাত লাগিব স্যাৰ এটা প্ৰশ্ন স্যাৰ বাদ পৰিবতো নোৱাৰে বাদ ক'ৰ পৰা পৰিব কিন্তু সকলোৱে যদি আশা কৰে তেতিয়া অৰুণোদয় 3 কোটি দিব লাগিব আমি দিছোঁ 40 লাগে অন্য অসমত জনসংখ্যা আছে 3 কোটি 30 লাখ অৰুণোদয় দিছোঁ 40 লাখ গতিকে 2 কোটি 3 কোটি 10 লাখ বাদ পৰিছে 3 কোটি লাখ প্ৰাৰ্থিত্ব একো নাই আমাৰ চব 17 তাৰিখে হৈ যায় স্যাৰ এটা প্ৰশ্ন স্যাৰ এটা প্ৰশ্ন কাৰ্বি আংলঙত চব মুখে একে মুখৰ ভিতৰত নতুন পুৰণা কৰে তেতিয়াহ'লে পুৰণা মানুহবিলাকৰ কি হ'ব গতিকে নতুন পুৰণা মিলিয়ে সমাজ এখন হয় তেনেকৈ সমাজ হ'ব হয় নহয় স্যাৰ জুবিন গাৰ্গৰ এটা স্যাৰ ভিডিঅ' মাধ্যমত দেখা পোৱা জুবিন গাৰ্গৰ ন্যায় নিদিয়ালৈকে আমি নাথাকোঁ বুলি কোৰ্টক ক'ব লাগিব আমি ন্যায় কোনে দিয়ে ন্যায় কোৰ্টে দিয়ে আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে স্যাৰ আপুনি মই কৈছোঁ কি ন্যায় কোনে দিয়ে কোৰ্টে দিয়ে কোৰ্টেতো ইলেকশ্যন নেখেলে কোৰ্টত আৰ্গুমেণ্ট হয় গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে আমিও কৰাই আছোঁ কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ এতিয়া জাজেতো ইলেকশ্যনে নেখেলে জাজে ইলেকশ্যন খেলে নেকি ক'লে গতিকে জাজকতো ভোটেই নালাগে গতিকে এইটো ইছ্যু ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু ইলেকশ্যনটো আমিহে খেলিম কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ মালিক হ'ল জাজ আৰু জাজে ইলেকশ্যন নেখেলে জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোঁ এতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিব যেতিয়া মেডিকেল কলেজ হৈছিলে আৰু ইয়াত চিভিল হস্পিটেলখন বন্ধ হৈছিলে তেতিয়া মই ৰাইজক কৈছিলোঁ যে আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিম আজি প্ৰায় 270 crores rupees খৰচ কৰি আমি ইয়াত এখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰি আজি আমি মুকলি কৰিলোঁ ইয়াতে ৰেডিয়েশ্যন অংকলজি সাৰ্জিকেল অংকলজি আৰু মেডিচিন অংকলজি তিনিওটা ডিচিপ্লিনতে আমাৰ চিকিৎসা কৰিব পৰা হ'ব ইয়াত সুন্দৰ ব্যৱস্থা ৰখা হৈছে ৰেডিয়েশ্যন থেৰাপিৰ কাৰণে লাইনেক মেচিনৰ পৰা আৰম্ভ কৰি MRI লৈকে সকলো সুবিধা থাকিব আৰু আমি চেষ্টা কৰিম যে কেঞ্চাৰৰ চিকিৎসাৰ বিশেষভাৱে ফ'কাছ ৰাখি ইয়াতে এখন BSc নাৰ্ছিং ইনষ্টিটিউট এখনো একেলগে আৰম্ভ কৰাৰ কেতিয়া কৰিব স্যাৰ চেষ্টা আমি এই বছৰতে আমি কৰিম আৰু গোটেই অসমতে আমাৰ কেঞ্চাৰ হস্পিটেল 17খন নিৰ্মাণৰ কথা আমি কৈছিলোঁ অহা 15 তাৰিখে আমি গোলাঘাট আৰু তিনিচুকীয়াৰো কেঞ্চাৰ হস্পিটেল আমি মুকলি কৰিম আৰু চাওঁতে চাওঁতে অসমত 12খন কেঞ্চাৰ হস্পিটেল আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু 5খন কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি সুবিধা থকা ৰাজ্য হিচাপে অসমে আজি স্বীকৃতি পাইছে কাৰ্বি আংলঙৰ ডিফুত
আজি দুটা খুব ভাবিব নোৱাৰা কাম হ'ল। ডিফুত ফ্লাইঅভাৰ নিৰ্মাণ হ'ল প্ৰায় 200 ক্ৰ'ৰ্ছ ব্যয় কৰি, তাক আজি আমি ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। কেঞ্চাৰ হস্পিটেল ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। এক প্ৰকাৰ ডিফুলৈকে এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিলে। অনাগত দিনত নিশ্চিতভাৱে আৰু আমাৰ কাম আছে। আমি ইয়াত সৈনিক স্কুল এখনো হাতত ল'ম, আজি তাৰো আধাৰশিলা হ'ব। বহুবিলাক কাম আমাৰ কাৰ্বি আংলঙত হৈছে আৰু হোৱাৰ পথত। মই কাৰ্বি আংলঙবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ। পাঁচখন আসন আছে কাৰ্বি আংলঙত 5খন আসন আছে, কি কেনেকুৱা হ'ব? এই কামবিলাকেইতো ভোট দিব আৰু বেলেগ কৰি ইলেকশ্যন কেম্পেইন কৰিব নালাগে। আজিৰ পৰা যিমান মানুহে ফ্লাইঅভাৰ দি গাড়ী চলাব সকলোৱেতো গম পাব যে কোনখন চৰকাৰক ভোট দিব লাগে। ইয়াত আহিবৰ বাবে মই প্ৰেয়াৰ নকৰোঁ, ইয়াত দূৰৰ পৰাই চাব লাগে। ইয়াত নাহাটোৱে ভাল, ভগৱানক খাটিম। কিন্তু অন্ততঃ এতিয়াৰ পৰা ৰেডিয়েশ্যন ল'বৰ কাৰণে গুৱাহাটী মুম্বাই যোৱাৰ পেচেণ্টসকলৰ প্ৰয়োজন নাই, ইয়াতে ল'ব পাৰিব। আৰু কামেই পৰিচয় হৈ পৰিছে আজি, বেলেগ পৰিচয় কোনো প্ৰয়োজন নাই। স্যাৰ, কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো পূৰ্ণ পৰ্যায়ত কেতিয়া গঠন হ'ব? কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো মই নটিফাই 15 তাৰিখৰ আগতে কৰি দিব খুজি আছোঁ। আজি বা কালি বহি কৰি দিম। ইলেকশ্যনৰ আগত হ'বনে ছাৰ? হৈ যাব। ছাৰ, অসমৰ কংগ্ৰেছে ইতিমধ্যে প্ৰথমখন লিষ্ট তেওঁলোকে প্ৰকাশ কৰিলে, কিন্তু বিজেপিয়ে এতিয়ালৈকে প্ৰকাশ কৰা কেতিয়াবা 17 তাৰিখে 17 তাৰিখে কাৰ্বি আংলঙত 5খন সমষ্টিত নতুন মুখ কেইখন আহিব? ক'ব পৰাটো নাযায়, কিন্তু ডেফিনেটলি চিট বাঢ়িছে যেতিয়া নতুন মুখটো আহিবই। এজিপিৰ সৈতে কেতিয়া হ'ব? এজিপিৰ সৈতে হৈ গ'ল। কেতিয়া ডিক্লেয়াৰ কৰিব? এইটো 17 তাৰিখে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডত হ'ব। এজিপিৰ সৈতে আলোচনা নাই আৰু সম্পূৰ্ণ। ধন্যবাদ।